खुलुमबाय बे समाव नोंथांमोननि सेराव लानानै फैदों मोनसे खौरां नैजिनं कक्लाबारि बियाबनि उफा बिसायख'थिनि UPPL दोलोनि गोदानै बिजाथि महर सायख'जानाय मुस्रि मन्टु बर'नि बिथांनि जानानै मोनसे फोसावदिं मेल खुंदों। दिनै बे फोसावदिं मेलाव बाहागो लायो बिजेपिनि आफादगिरि मुस्रि भबेश कलिता, बिटिआरनि CEM प्रमद बर', नलबारि समष्टिनि MLA जयन्त मल्लभ बरुवा आरो गोबां MCLA MLA बिथांमोनाबो बाहागो लाफैदों। ককিলাবাৰী সমষ্টিৰ উপনিৰ্বাচনৰ কাৰণে আমাৰ নিৰ্বাচনী কাৰ্যসূচীসমূহ আৰম্ভ হৈছে। আজি আমি তিনিওটা দলৰ তৃণমূল পৰ্যায়ৰ কৰ্মীসকলৰ এক সাংগঠনিক সভা আমি কৰিছিলোঁ ইয়াতে আৰু এই তৃণমূল পৰ্যায়ৰ UPPL, বিজেপি আৰু GSP তিনিওটা দলৰে তৃণমূল পৰ্যায়ৰ কৰ্মীসকলৰ লগত আমি আলোচনা কৰিছোঁ যে আগন্তুক দিনত আমাৰ সাংগঠনিক কাম কেনেকৈ হ'ব, ৰাজনৈতিকভাৱে আমি কি সভা কৰিম, কেনেকৈ কৰিম। ইয়াত আমাৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতা ডাঙৰীয়া, UPPLৰ প্ৰমদ বড়ো ডাঙৰীয়াকে প্ৰমুখ কৰি সকলো আমি উপস্থিত আছিলোঁ আৰু আমি পৰিকল্পনা কৰিছোঁ যে এইবাৰ UPPL দলৰ প্ৰাৰ্থী মন্টু বড়োক আমি কিমান বেছি ভোটত বিজয়ী কৰিব। বিজয় আমাৰ সুনিশ্চিত, তাত চিন্তা কৰিবলগা নাই, মাত্ৰ আমাৰ লক্ষ্যটো হ'ল যে কিমান বেছি ভোটেৰে আমি বিজয়ী হ'ম তাৰ কাৰণে আমি প্ৰস্তুতি কৰিছোঁ। চাওক, আমাৰ আটাইতকৈ ডাঙৰ ইছ্যুটো হ'ল যে উন্নয়ন। এই অঞ্চলৰ উন্নয়নটো আমাৰ লক্ষ্য। আজি মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত আৰু বিটিআৰত প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত এক উন্নয়নৰ যাত্ৰা আৰম্ভ হৈছে। এই যাত্ৰা আৰু অধিক খৰতকীয়া হওক, বিশেষকৈ এই অঞ্চলৰ যিসমূহ সমস্যা আছে, বান সমস্যা, গৰাখহনীয়াৰ সমস্যা, উল্টাখাণ্ডাৰ সমস্যা, এই কথাবিলাক কেনেকৈ সমাধান কৰিব পাৰি এইবিলাক আমাৰ লক্ষ্য থাকিব। তাৰ লগে লগে ইয়াত থকা ককিলাবাৰী ফাৰ্মখনৰ উন্নয়ন, এখন ITI স্থাপনকে আদি কৰি বহুখিনি পৰিকল্পনাৰে আমি কামবিলাক আগবঢ়াই লৈ গৈছোঁ। এই কামবিলাকৰ গতি যাতে আৰু অধিক তীব্ৰতৰ হয় তাৰ কাৰণে আমি ৰাইজৰ ওচৰত আশীৰ্বাদ বিচাৰিছোঁ। চাওক, এই কথাবিলাকতো সকলো ঠাইতে বিভিন্ন সৰু বৰ আলোচনা থাকে, কিন্তু তাৰ পৰিসমাপ্তিৰ কাৰণে আমাৰ চৰকাৰে যিবিলাক ব্যৱস্থা লৈছে অহা জুন, জুলাই আৰু আগষ্ট মাহত, এই 3 মাহত আমি কিছুমান নতুন ব্যৱস্থা ল'ম আৰু আপোনালোকে দেখিব ভেৰিফিকেশ্যনৰ পৰা আদি কৰি নতুন নাম অন্তৰ্ভুক্তিলৈকে বহুখিনি নতুন প্ৰচেছ হ'ব, যি প্ৰচেছত এই কথাবিলাকৰ সমস্যাবিলাক সমাধান কৰিব পৰা যাব। ৰাইজৰ মাজত যিটো উৎসাহ উদ্দীপনা দেখিবলৈ পাইছোঁ, আমাৰ মিত্ৰগোষ্ঠীৰ প্ৰাৰ্থী মন্টু বড়ো অৰ্থাৎ UPPLৰ মনোনীত প্ৰাৰ্থী, ভাৰতীয় জনতা পাৰ্টি আৰু GSPৰ সমৰ্থিত প্ৰাৰ্থী মন্টু বড়ো অহা 8 তাৰিখে যে নিৰ্বাচন হ'ব, উপনিৰ্বাচন, এই উপনিৰ্বাচন বিপুল ভোটত জয়যুক্ত হ'বলৈ সক্ষম হ'ব। বিয়াটো আমিতো সেইদিনাখন পাতিমেই উৎসৱ 12 তাৰিখে। 40,000তকৈ অধিক ভোট পাব। বিশাল ব্যৱধান জিতিব, বিশাল ডেভেলপমেণ্ট, পিচ এণ্ড ডেভেলপমেণ্ট। আগ্ৰামাৰ চৰকাৰ ক'ত কৰিব? তেওঁতো মেজৰিটি নাই। মেজৰিটি কাৰ আছে? ইতিমধ্যে চৰকাৰ এখন চলি আছে, প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত বিটিআৰত চৰকাৰ চলি আছে আৰু চৰকাৰখনে সম্পূৰ্ণভাৱে 5 বছৰ কটাবলৈ সক্ষম হ'ব, য'ত ভাৰতীয় জনতা পাৰ্টিৰ পূৰ্ণ সমৰ্থন আছে। না, অৱৰোধটো কেণ্ডিডেট আমাৰ লগতে আছে। অৱৰোধটো যিজন EMটো এই নিৰ্বাচনী সভাত ভাষণ ৰাখিছে, তেওঁলোকৰ বিষয়ববীয়াসকল আছে। অৱৰোধ প্ৰাৰ্থিত্ব দিয়া নাইতো, কোনোবা নিৰ্দলীয় খেলিছে। চাগে এইটো বেলেগ কথা আৰু, কিন্তু আমাক দিবতো ভোট। ইয়াত বড়ো অবড়ো কথা নাই, আমি বিকাশৰ ৰাজনীতি কৰিম, উন্নয়নৰ জাত পাতৰ কথা নাই। ভাৰতীয় জনতা পাৰ্টি মিত্ৰগোষ্ঠীয়ে উন্নয়নৰ নিৰ্বাচন আমি অৱতীৰ্ণ হৈছোঁ। উন্নয়নৰ ধাৰালৈ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ বলিষ্ঠ নেতৃত্বত বিটিআৰ অঞ্চল যিদৰে উন্নয়ন হৈছে, ঠিক তেনে প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত যিদৰে হৈছে আৰু দেশৰ সন্মানীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই বিটিআৰবাসীক যিদৰে আশীৰ্বাদ কৰে, মৰম কৰে, তাৰ আধাৰত এই নিৰ্বাচন আমি অৱতীৰ্ণ হৈছোঁ। এইটো CM ডাঙৰীয়াই জানিব, আমি নিশ্চয় ক'ম, দিলে ভাল পাম। ৰাইজলৈ এইটোৱে আহ্বান জনাম যে শান্তিৰ স্বাৰ্থত, প্ৰগতিৰ স্বাৰ্থত বিটিআৰ অঞ্চলৰ আৰু অধিক, বিশেষকৈ ককিলাবাৰী ৰাইজৰ আৰু অধিক উন্নতিৰ কাৰণে আৰু যিখিনি কাম প্ৰমোদ বড়ো ডাঙৰীয়াই কৰিছে এইখিনি কাম কমপ্লিট কৰাৰ কাৰণে আমাৰ UPPL দলৰ প্ৰাৰ্থী অৰ্থাৎ মিত্ৰগোষ্ঠীৰ প্ৰাৰ্থী মন্টু বড়োক ট্ৰেক্টৰৰ ছবিত তেওঁলোকৰ বহুমূলীয়া ভোটটো
অহা 8 তাৰিখে প্ৰদান কৰাৰ কাৰণে আমি আহ্বান জনাম। रायजो राजानि अनसायनाय खख्लाबारि समष्टिनि जि बिसायख'थि बेवहाय जेबो बेबायदि गोब्राब थासारि गैया। बेवहाय मोनसे फर्मेलिटिसल' जे सिटआ खालि जानानै दङ एबा सिटआव सासे मा होनो बिजाथि लाबोनांगो बेल' प्रसेस बेखौ आबुं खालामनांगो लांदां जायगाखौ सुफुंनांगो बेल' मोनसे प्रसेस बेनि बादै बेवहाय जेबो प्रसेस गैया। दा नंखायनो दिनै फुंनिफ्राय जिखिनि मिटिं जादों बेवहाय गासैबो जों जायफोरखौ हांख्राय हरदों जिमान क्लाब स्लाब दङ बिसोरजों रायलायनाय जाबाय बुथ कमिटिफोरजों रायलायनाय जाबाय बेलासियाव गामिनि माखासे आफादगिरि आफादारिफोरजों रायलायनाय जागोन आरो जिखिनि रिपर्ट दासिम फैदों प्राय 90% भट UPPL BJP आरो GSP नि जि बिजाथि बेनो मोनगोन आरो गोबां भटआव देरहानो हागोन। हाग्रामा महिलारिया खख्लाबारि समस्थियाव फैनानै बुंदों आं भट बिनो फैयाखै रायजो राजा सावरायनो फैदों बिथाङा बिदियैनो गोबां ओनसोलफ्राव लोगो हमबाय थादों बेनि सायाव नोंथाङा माबाफोर बुंनो सानो? आं जेबो बुंनो साना बे भट बिनो फैयाखैबा गुबुन समावबो फैनांगौमोन भटनि समाव मानो फैदों भटनि समाव फैदों माने भटखौनो बिनो फैदों 25 बोसोर फैनो रोङाखै बै समाव मानोना 25 बोसोरनि 17 बोसोराव बिथाङा पावाराव थाबाय पावाराव थानाय समाव रायजो राजाफोरनि खुनु दरकार जायाखैमोन रायजो राजाफोरा भट होनानै सरकार दाहोबाय बिनि उनाव बिथांमोननि दैदेनगिरिफ्रा गावखौ लाफानानै लेफ्ट राइट रायजो राजाफोरनि फैनाय थाखा फैसाफोरखौ बिथांमोना जाख्ल'जोब्बाय दा बिनि उनाव दिनै बिथांनि राजखान्थि मोनसे संकट फैनायखाय खैफोद फैनायखाय बिथाङा दिनै गामि गामि बेरायदों दा रायजो राजाफोरजों दैदेनगिरिफ्रा अरायसम थानांगो रायजो राजाजों अरायसम सावरायनांगो बिथाङा जे 25 बोसोर उनावसो रायजो राजाखौ गोसोखांदों बेनो मोनसे बिदिन्थि जे रायजो राजानि दुखु खैफोदनि फारसे जे बिथाङा जेबो साननो गोनां गैया दिनै बिथाङा सरकार दानाय दायैनि खोथा बुंबाय थादों नाथाय बारहुंखा बारलांबाय गोबां न' बां बायलांबाय बिथाङा बेवहाय जेबो बुङाखै दैबानायाव बिथाङा जेबो बुङाखै रायजो राजाफोरनि जेसेबां जेंना फैदों बे जेंनाफोरखौ लानानै बिथाङा जेबो सिन्ता गैया खालि बिथांनिया सरकार बायदिसिना पावार बेफोरखौ लानानैसो बिथाङा गेलेबाय थायो आरो बेजों मोनसे समाजा मालाबाबो जौगानो हानाय नङा। गुवाहाटियाव बर'फोरनि न' सिफायनाय जाथायखौ लानानै गोबां सोद्रोमाफ्रा गोबां रायजो राजाफ्रा सोंखारिदों नोंथांमोनसिम सोंखारिनायनिथ' जेबो बाथ्रा गैया दा नोंथांमोना नुनो मोनबाय अलरेडि सरकारजों सावरायनाय जाबाय बिथांमोना जाय जाय हा गैया हा होनायनि माखासे पलिसि लानाय जादों आरो राङारि अनसुंथाइ होनायनिबो पलिसि लानाय जादों दा बेवहाय सोंखारिनायाथ' साफा सानै मानसिया सालाय बिजौआवनो थायो खामानिखौथ' मावनांगोन दिनै खामानिया मावबाय लोगो लोगोनो गैला मा खालामनो हानो सोंखारिनोल'सो हायो मोजां खामानि मावबा एनकारेजबो खालामनांगो गाज्रि खामानि मावबा सोंखारिनांगो दा बेवहाय बिथांमोना जिफोरखौ बुंदों दा बेफोर खोथाफोरा खुनु बेस गैया।